পাৰ্টি ভাঙৰ পাৰ্টি মহাদেৱ হৰ হৰ মহাদেৱ প্ৰভু সকলোকে শিৱৰাত্ৰি শুভেচ্ছা জনালো আৰু কক আপোনালোক কেনেকৈ আছে ভালে নে বেয়া সকলোখিনি জনাব খালি দেই আজি যি কি নহওক আজি শিৱৰাত্ৰিৰ কাৰণে বহুত 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 শুভেচ্ছা আপোনালোকক জনাই দিছোঁ এতিয়া আমি যাবলৈ বুলি ওলাই আছোঁ আমাৰ শিৱ মন্দিৰটোলৈ তেনেহ'লে আপোনালোকে পাছলৈ ভিডিঅ'খিনি চাই থাকিব নে কি আৰু বন্ধুসকল এই ভিডিঅ'টো যোৱা ২৬ তাৰিখৰ মানে ২৬ ফেব্ৰুৱাৰী হয় কিন্তু ভিডিঅ'টো এডিট কৰা বা কিছুমান কামৰ কাৰণে আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ সেয়েহে আপোনালোকে কোনো যাতে বেয়া নাপায় তেনেহ'লে আপোনালোকে পাছলৈ ভিডিঅ'টো চাই থাকিব মন্দিৰলৈ গৈ আছোঁ হৰ হৰ মহাদেৱ বলক তেনেহ'লে আমি গৈ দেখাই আছোঁ আপোনালোকৰ মন্দিৰৰ পৰিৱেশটো কেনেকুৱা হৈছে কি নাই সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম তেনে পাছলৈ আপোনালোকৰ ভিডিঅ'খিনি চাই থাকিব আৰু মহাদেৱ বাবাৰ ওচৰত ধুনীয়াকৈ পূজা কৰিবলৈ বহি ল'লোঁ পূজা চূজা কৰি আজৰি হৈ লৈছোঁ তাকে বাকী পৰিৱেশখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সকলোৱে চাব খালি দেই আৰু এয়া হৈছে এইফালে ঘোটা বনোৱা মানুহে ঘোটা বনাই আছে চাহ বনোৱা ইত্যাদি কৰি ধুনীয়াকৈ জুইত বনাই মেলি আৰম্ভ কৰিছে বা কিবা কিবি কাম কৰি আছে আৰু আপোনালোকক সেয়াই দেখাবলৈ চেষ্টা কৰিছোঁ ধৰি লওক আৰু ভাঙৰ লাডু আৰু ঘোটা কোনে কোনে খাই ভাল পায় জনাব খালি দেই শিৱৰাত্ৰি বুলি ক'লেই ভাং বা ঘোটা হওক মিঠৈ হওক এইবিলাক ইত্যাদি খোৱা বোৱা সকলোৱে হয় সেইকাৰণে দেখাবলৈ বিচাৰিছোঁ আনন্দিত মনে আনি বসাইলা কোলাতে দিলা ধনু বাণ তুল ৰামৰ হাতত অৱশেষে দিলা অস্ত্ৰ মহাপাশুপাত ৰামক সম্বন্ধি শিৱ বুলিলা বচন দিলে আৰু গোটা নাই ভাল লাগে থকা নিচিনাকৈ হওক তেতিয়া ভাল লাগিব মজা মনে মনে বস্তু দেখাবলৈ বুলি গৈ আছো যাব খালি হা এইটো ভাঙোৱা পাৰ্টি হা ঘোটা কটা এইবিলাক চব মহিলাসকল ভাং আৰু ঘোটা খাই লৈ অৱস্থা কি চব এইটো সেইবিলাক দিবহি আকৌ এনেকুৱা অৱস্থা চাই লওক এনেকুৱা ধৰণৰ হাঁহি আছে পুৰা ভাং খাইছে ঘোটা খাইছে সকলো হাঁহি শেষ ফাইনেলি ঘৰলৈ আহি দিলোঁ ৰাতি পৰ্যায়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম যি কি নহওক ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব একেবাৰে অৱস্থা একদম বেয়া যি কি নহওক গাটো অলপ ভাল নাছিলে সেই কিবা কিবি অকণমান খাই দিলোঁ আৰু
মানে আৰু ঘোটাটো খাবই লাগিব নাজানো ভাঙৰ মিঠৈ হওক বা ঘোটা হওক এইবিলাক খাবই লাগিব খাই দিয়াৰ কাৰণে একদম মজা লাগি আছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ